হেল্ল' আপুনি বাৰু দেখিছেনে জিঅ'ৰ নতুন AI ইনোভেশ্যনবোৰ? বিজনেছ লিডাৰ আকাশ আম্বানীয়ে ভাৰতবৰ্ষক AI ছুপাৰ ফাষ্ট ট্ৰেকত লৈ যাবলৈ সাজু হৈছে। ভাৰত হৈছে বৈচিত্ৰ্যৰ মাজত ঐক্যৰ দেশ আৰু জিঅ'ই নিজৰ ছভাৰেন AI জৰিয়তে সেই কথা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। জিঅ'য়ে AI বিদেশী ভাষা ট্ৰান্সলেট কৰা নাই। ইয়াক বনোৱা হৈছে 22টা ভাৰতীয় ভাষাৰ বাবে, অৰ্থাৎ নিজৰ AI নিজৰ ভাষা। भारत का एआई भारतीय भाषा में बोलेगा, भारत के दिलों को जोड़ेगा, भारत की तस्वीर और तकदीर को बदलेगा। ইয়াৰ লগতে হিন্দী, তামিল, তেলেগু লাইভ ট্ৰান্সলেশ্যনেৰে কথা পাতিবও পাৰিব আৰু ই অটো জেনেৰেশ্যন কৰি দিব কল নোটছ এণ্ড মিটিং মিনিটছ। ইমানেই নহয় কিন্তু জিঅ'য়ে লঞ্চ কৰিছে লাৰ্ণ IQ শিক্ষাৰ বাবে, হেল্থ IQ স্বাস্থ্যৰ বাবে আৰু কৃষি IQ ফাৰ্মাৰ্ছৰ বাবে, অৰ্থাৎ খেতিয়কৰ বাবে। Jio made data extremely affordable for every Indian. Reliance Intelligence will disrupt AI economics by making it dramatically more affordable for every Indian by the end of this decade. গাঁৱৰ পৰা চহৰলৈকে এই আয়োজনে জিঅ'ৰ 52 মিলিয়ন ইউজাৰ্ছৰ ভাগ্য সলনি কৰি দিব। আৰু এই পদক্ষেপবোৰে প্ৰমাণ কৰিছে যে জিঅ'ৰ যোগ্যতা আছে বিশ্বৰ ভিতৰতে টপ AI কোম্পানী হোৱাৰ। গুগল জেমিনাইৰ দৰে 35,000 ছাবস্ক্ৰিপশ্যন বিনামূলীয়াকৈ দি জিঅ'য়ে প্ৰমাণ কৰিলে যে ডাটা হ'ব AIৰ দৰে সহজলভ্য।